গাইস আৰু সকলোকে মনৰতে ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকক কি খবৰ দিছো খবৰ ভাল আৰু আজি আছে সানডে আৰু সানডে ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু মোৰ গাটো ইমানটো ভাল নহয় আৰু এ দেখিছেনে পুৰা এলাৰ্জি উঠিছে আৰু কিয় পা এলাৰ্জি উঠিছে নাজানো এইবিলাক দৈব আপোনালোকে পাইছে না জানেনে নাজানো কি হপা মানে এলাৰ্জি উঠিছে গোটেই গাটোত আৰু এটো বাদ দিও আৰু বেমাৰটো মানুহৰ জীৱনত থাকিবই আপোনালোকক আজি ভাল খবৰ এটাও জনাম আৰু এটা ভাল দিনও আছে আৰু মানে আজি হৈছে বেংগলী নিয়মৰ ভাই ফুটা আৰু যেহেতু এবাৰ আমাৰ ছোৱালীয়ে দাদাইকক প্ৰথমবাৰ দিব সেই কাৰণে আপোনালোককো এটো ভিডিও দেখাম মানে মই ভিডিওটো বনোৱা ষ্টাৰ্ট দেৰি হল আৰু এটো ভিডিওটো আপোনালোকক দেখাম আৰু বেক কেমেৰা কৰি পেলাই তাৰ পিছত আৰু এটা আৰু এপেনে জাজুগা কৰি দিছো তাৰ পিছত এপেনে যেহেতু এবাৰ ফাৰ্স্ট টাইম দিব ভাই ফুটা আৰু ভনিয়েকে মানে ককাইকক দিব আৰু এপেনে হি যিখিনি ভাল পায় নাইকলৰ লাডু মানে চিৰা লাডু এইবিলাক যিখিনি দিব লাগে আৰু টাউনতটো ইমানখিনি পোৱা নাযায় তথাপিতো অকন সৰু সৰুকে মই কৰিছো মানে চকলেট টকলেট দি দিছো আৰু এতিয়া দি গৈছে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব হৈছে এতিয়া হেই কৰা এনেকে ঘুৰুৱা এটো নম ঘুৰুৱা আস্তে তেল পইব তেল থোৱা দিয়া তিনিবাৰ দিয়া বিদ্যুৎ অকণ দূৰলৈ বহিলা ধূপকাঠিটো দেখাই দিয়া ঘূৰাই দিয়া তিনিবাৰ হৈছে তিনিবাৰ এতিয়া হেৰি কৰা এইটো আঙুলি এইটো সোঁ হাতৰ এইটো আঙুলি দিয়া কোৱা দিয়া তাত তেনেকৈ ধৰি ৰখাই ধৰি ভাই কোৱা ভাই কপালে দিলাম ফুটা জমদুৱাৰে পল্ল কাটা কাটা যাতে লৰে না ভাই যাতে কোৱা হ'ল নমস্কাৰ কৰা ভাইয়াক ধৰি পেলাই নমস্কাৰ কৰা আশীৰ্বাদ দিয়ে দে আৰু এপেনে ভাই ফুটাও দিয়া হৈ গ'ল তাৰ পিছত এপেনে ধুনীয়াকৈ হৈ গ'ল নিয়মখিনি আৰু আজি দিনতে আমাৰ এখন ঘৰলৈ নতুন আলহীও আহিছে আৰু আপোনালোকক কি আহিছে দেখাই আছোঁ ওচৰৰ পৰা এয়া ফাইনেলি আমাৰ এখন গাড়ী লোৱা হ'ল আৰু বহুত দিনৰ এটা আশা আছিলে ল'ম বুলি ভাবি আছিলোঁ আৰু হঠাতে মানে ল'বলগীয়া হৈ গ'ল ল'লোঁ আৰু এপেনে ল'ৰা ছোৱালী দুইটা বুম ফুটুৱাইছে দেখিছেনে আৰু তেহেঁতি বহুত ফূৰ্তি মানে পাইছে আৰু যিহেতু এখন দৰকাৰীও আছিলে আমাৰ গাড়ী প্ৰতিদিনৰ পৰা ভাবিও আছিল সেইকাৰণে আজি দিনটোতে লৈ ল'লোঁ আৰু ফাইনেলি আপোনালোকক দেখাই আছোঁ আৰু চাই থাকিব আৰু এয়া গাড়ী সময়ো দিলে আৰু কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু এপেনে এতিয়া ধুনীয়াকৈ হাজবেণ্ডে ঘৰতে পূজাৰী লৈছে তাৰপিছত আমি গধূলি টাইমতে মানে মন্দিৰলৈ লৈ যাম পূজাৰী হাতৰ দি মানে বেছিকৈ মানে ভালকৈ কৰি ল'ম আৰু তথাপিতো ঘৰত কাৰণ নতুন এটা বস্তু আহিছে ঘৰটো পূজা ভাগ দি ল'লে বেছি ভাল লাগে আৰু তাৰপিছত আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই আৰু বহুত দিনৰ এটা আশাই আছিলে আৰু ল'ম বুলি ভাবি আছিলে লোৱাহে হোৱা নাছিলে আৰু এতিয়া ফাইনেলি আমি ল'লোঁ আৰু যিহেতু আমি মোৰ ল'ৰা আছে ল'ৰা ডান্সৰ কাৰণেও গাড়ী এখন আমাৰ বহুত ইম্পৰ্টেণ্ট সেইকাৰণে ভাবি আছিলোঁ ল'ম বুলি সেইকাৰণে হঠাৎ লৈ ল'লোঁ আৰু তাৰপিছত আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই বেছি ডাঙৰ গাড়ী নহয় সৰু সুৰা হয় আৰু যিহেতু আমি সৰু ফেমিলি 4জন মানুহ আমালৈ ধুনীয়া আৰু এপিনে হাজবেণ্ডে ধুনীয়াকৈ পূজা দি আছে আৰু চাই থাকিবা ভিডিঅ'টি একদম আৰু ইপিনে গধূলি টাইমত আহিলোঁ মন্দিৰলৈ তাৰপিছত এয়া গাড়ীখন পূজা কৰি আছে যিহেতু পণ্ডিতে ধুনীয়াকৈ পূজা কৰি দিছে তাৰপিছত ভিতৰ ভাগো এয়া পূজা কৰি দিছে যিহেতু ভিতৰ ভাগো যিহেতু মই মেইন হয় আৰু আপোনালোকৰ প্ৰতিটো বস্তুৱে মই শ্বেয়াৰ কৰোঁ কি লৈছোঁ কি নাই লোৱা প্ৰতিটো বস্তুৱে কওঁ আপোনালোকক আৰু ভিডিঅ'টো দিয়া বহুত দেৰি হৈ গ'ল তথাপিতো বেয়া নাপাব সকলোৱে চাব বুলি আশা কৰিলোঁ আজি ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে নিশ্চয় জনাব আজিলৈ বাই বাই সকলোকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই আৰু এপিনে মাহঁতৰ ঘৰত যিহেতু গাড়ী লোৱা খানা আৰু এপিনে তাকেই আজি ভিডিঅ'টো এটা সমাপ্ত কৰিছে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই